আপোনাৰ অন্তৰ্গত কি বিচাৰে? নিশ্চয় আমি নিখিল বৰা ছাত্ৰ সন্থা খাগ্ৰাবাৰী আৰু আমাৰ আচাৰৰ লগতে আমি একেলগে আমি আজি ইয়াতে ৰাজপথত আমি ৰাজপথত আমি আহিব লগা বাধ্য হৈছো, কিয়নো যোৱা 15 ছেপ্টেম্বৰত যি বৰ্বৰতাৰে যি হত্যা মানে ধৰ্ষণ কৰি যি হত্যা কৰা হৈছিল, এই হত্যা কৰাৰ যি মানে দায়, এইটো দায়টো এতিয়ালৈকে অসম চৰকাৰে মানে ন্যায় দিব পৰা নাই। আমি দাবী জনাইছো অসম চৰকাৰক বা আমাৰ জিলা প্ৰশাসনক যাতে ন্যায়টো অতি সোনকালে দিব লাগে। আমি এইটো যিহেতু কাম আমাৰ এই অঞ্চলৰ এটা শান্তি পৰিৱেশেৰে আমি বসবাস কৰি আছো, কিন্তু এই ধৰণৰ যিটো মানে ঘৃণনীয় কাম, এই কাম যে মানে কৰিবলৈ সাহস পালে, এই সাহসটো যাতে যিসকলে কৰিছে তেখেতসকলে যাতে মানে কৰেক্ট কৰি যাতে ফাঁচি দিয়ে, তাৰ কাৰণে আমি নিখিল বৰা ছাত্ৰ সন্থা হিচাপে আমি আহ্বান কৰিছো। অন্তৰ্গত যি নলবাৰী গাঁৱত যি 9 বছৰীয়া কিশোৰী এজনীৰ ওপৰত অপহৰণৰ পিছত ধৰ্ষণৰ পিছত হত্যা কৰি নদীৰ বালিত পুতি থৈ যি বৰ্বৰতা কাণ্ড কৰি দেখুৱালে, সেয়া আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। আৰু এই ধৰ্ণাৰ জৰিয়তে আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ, ডিজিপি আমি দাবী জনাইছো যে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেকৰ আদালতত বিচাৰ কৰি তেওঁক ফাঁচি দিব লাগে। গতিকে এইখিনি অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিলে, কিন্তু আজি এনেকুৱা ধৰণৰ ঘটনা হ'বলৈ পাইছে। এতিয়া কিহৰ কাৰণে হ'বলৈ পাইছে, ইয়াত বিৰাট ডাঙৰ এটা প্ৰশ্ন। গতিকে অসমৰ এই গাঁৱে ভূঞে অঞ্চলত কিছুমান আইন শৃংখলাজনিত বিষয়টো অৱনতি ঘটিছে, যাৰ কাৰণে এইবিলাক অঞ্চলত নৰপিশাচ পাখণ্ডবিলাকে ঠাই পাইছে আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ পাইছে। গতিকে অসম পুলিচ, অসম প্ৰশাসন লগতে অসম চৰকাৰক আমি দাবী জনাইছো যে এইখিনি অঞ্চলত এনেকুৱা ধৰণৰ প্ৰবৃত্তিৰ মানুহবিলাকৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ কাৰণে এনেকুৱা ঘটনা পুনৰাবৃত্তি হৈ আছে। গতিকে অসম চৰকাৰে সজাগ হ'ব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসম পুলিচক তেওঁলোকে কটকটীয়া নিৰ্দেশনা দিব লাগে যাতে এনেকুৱা ব্যক্তি আমাৰ সমাজত স্থান নাপায়, তাৰ কাৰণে যিকোনো ব্যৱস্থা কৰিব লাগে তেওঁলোকে সেইখিনি কৰিব লাগে। ইয়াৰ লগতে আমি দাবী জনাইছো, এইখিনি অঞ্চলত এনেকুৱা পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে যিটো মদ ভাং ইত্যাদি চলি থাকে, যাৰ কাৰণে এনেকুৱা ধৰণৰ উশৃংখল যুৱ প্ৰজন্মৰ সৃষ্টি হৈছে, যিবিলাকে এই অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে অসম পুলিচ সজাগ খবৰ হ'ল, অসম চৰকাৰ সজাগ খবৰ হ'ল, তেওঁলোকে অতি শীঘ্ৰে এনেকুৱা ধৰণৰ কুবৃত্তিৰ মানুহক নিৰ্মূল কৰিবৰ কাৰণে, নিপাত কৰিবৰ কাৰণে তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু এইখিনি অঞ্চলত শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা তেওঁলোকে অব্যাহত ৰাখিব লাগিব। হয়, আমি নিখিল ৰাভা ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক কমিটিয়ে সোনকালে দোষীক কৰায়ত্ব কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, আমি ইয়াকে দাবী জনাইছো। ধন্যবাদ। মানে ৰাতিপুৱা আছে প্ৰায় 15 তাৰিখে অতি বিভৎস ঘটনা, ইয়াক গৰিহণা দিবলৈ ভাষা নাই। আৰু আটাইতকৈ দুখ লগা কথা, আজি প্ৰায় 8 দিন হৈ গ'ল, 8-9 দিন হৈ গ'ল, কোনো ধৰণৰ সংসূত্ৰ ওলাব পৰা নাই অসম পুলিচে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কয় তেওঁৰ পুলিচ হ'লে স্মাৰ্ট পুলিচ। আমি প্ৰশ্ন কৰিছোঁ, এটি ফুলকমলীয়া ছোৱালীৰ ধৰ্ষণকাৰীক ধৰিবলৈ, ফাঁচি দিবলৈ স্মাৰ্ট পুলিচক কিমান দিন সময় লাগিব? অসমৰ মুখ্যমন্ত্ৰীক এইটো মোৰ প্ৰশ্ন, গৃহ বিভাগৰ মোৰ এইটো প্ৰশ্ন, আৰু বেলেগ প্ৰশ্ন নাই। তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে, ধৰ্ষণকাৰী যিমানজন আছে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে, ফাঁচি দিব লাগে, এইখিনিয়ে কথা। আমি দেখিছো বহুত মানে পুলিচ আহিছে, প্ৰশাসন আহিছে, মানে চাইছে বহুত মানে স্মাৰ্ট যিটো ডগ, সেইটো স্নিপাৰ ডগ, সেইটো লৈও মানে ঘটনা আজিলৈকেতো ধৰা পৰা নাই ন। মেইন কথাটো হ'ল আজিলৈকে ধৰা পৰা নাইতো, তেওঁলোকে বিচৰণ কৰি আছে মুক্তভাৱে। আৰু কোনোবা ছোৱালী নাৰীৰ প্ৰতিটো ভাবুকি হৈ আছে ন। গতিকে আমাক লাগে আজিয়ে ধৰা পৰক, 1 ঘণ্টাৰ ভিতৰত ধৰা পৰক আৰু ফাঁচি হওক, চিধা চিধি কথা, বেলেগ কথা নাই। ধন্যবাদ। ফুলকমলীয়া শিশুক মানে হত্যা হয়, যোৱা 15 ছেপ্টেম্বৰ তাৰিখে নলবাৰী ধূপগুৰি যিহেতুকে কৰমৰ থলীৰ পৰাই এই 9 বছৰীয়া যি প্ৰিয়ংকা কিষাণ, 3য় শ্ৰেণীত পঢ়ি থকা এইগৰাকী ছাত্ৰীক দুষ্ট চক্ৰই তেখেতক লৈ কেনে নদীৰ পাৰত ধৰ্ষণ কৰি পুতি থোৱা হৈছিল। আৰু তাৰ পিছতে সাংঘাতিক ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। আৰু ধৰ্ষণ কৰি ধৰ্ষণকাৰীক যে মানে এৰেষ্ট কৰিব লাগে বুলি অসম পুলিচক আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ আদিবাসী ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই। কিন্তু আজি পৰ্যন্ত অসম পুলিচে সেই কালপ্ৰিট কেইটাক আজিলৈকে ধৰিব পৰা নাই। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ
যে এই প্ৰিয়ংকা কিষাণৰ ধৰ্ষণকাৰী কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই, কিহৰ কাৰণে এতিয়ালৈকে জেৰা অব্যাহত ৰখা নাই, আৰু কিহৰ কাৰণে আজি তাৰিখলৈকে গাঁৱৰ কোনো এজন মানুহকে সোধা পোছা কৰা নাই অসম পুলিচে। সেইকাৰণে অসম পুলিচক আমি ধিক্কাৰ দিব বিচাৰিছো, হোম ডিপাৰ্টমেণ্টক আমি ধিক্কাৰ দিব বিচাৰিছো যে এই কণমানি কিশোৰীক ধৰ্ষণ কৰি গাঁত খান্দি পুতি থোৱাৰ পিছত এতিয়াও অসম পুলিচৰ গা লৰা নাই। আমি 24 ঘণ্টা সময়সীমা বান্ধি দিয়াৰ পিছতো 24 ঘণ্টা সময়সীমা উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত এজনো কালপিতক চিনাক্ত কৰিবৰ কাৰণে সক্ষম হোৱা নাই। সেইকাৰণে অসম পুলিচ আজি ফেইলাৰ হৈছে, আৰু সেইকাৰণে আজি আমি ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী আমি লক্ষিবৰ কাৰণে বাধ্য হৈছো আজি ইয়াত যিহেতুকে সাব ডিভিজনত। আৰু ক'ব বিচাৰিছো যে অতি শীঘ্ৰে অসম পুলিচে সেই কালপিত কেইটা ধৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতত হাজিৰ কৰাব লাগে আৰু ফাঁচীৰ হুকুম দিব লাগিব। অন্যথায় কিন্তু নিখিল বড়ো ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ আমি ৰাইজে কেতিয়াও কিন্তু বহি নথকা স্পষ্ট। আজি আমি শান্তিপূৰ্ণভাৱে আমি আন্দোলন কৰিছো আৰু প্ৰতিবাদী কাৰ্যসূচী আমি ৰাখিছো। ইয়াৰ অনাগত দিনত যদি অসম পুলিচে যদি গাল নলৰে, ইয়াৰ পিছতো যদি কোনো ধৰণৰ পদক্ষেপ যদি নলয়, তেতিয়াহ'লে কিন্তু আমি ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে বাধ্য কিন্তু স্পষ্ট। আমি যদি ইউটি ৰোড আছে, ইউটি ৰোড আমি বন্ধ কৰি দিম, একদিনৰ কাৰণে বন্ধ কৰি দিম, একদম স্পষ্ট। কাৰণ এগৰাকী ফুল কুমুৰে কিশোৰীক ধৰ্ষণ কৰাৰ পিছতো তেখেতসকলৰ অলপো দুখ লগা নাই নে? অসম পুলিচৰ হোম ডিপাৰ্টমেণ্টৰ অলপো দুখ লগা নাই নে? কাৰণ নিৰ্মমভাৱে হত্যা কৰা হৈছে, গেং ৰেপ হৈছে সেই কিশোৰীগৰাকীৰ ওপৰত। তাৰ পিছতো আজি চৰকাৰখনে কেৱল মাত্ৰ নিমাতী কণাৰ ভাও ধৰিছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি সকীয়াই দিব বিচাৰিছো আৰু দাবী উত্থাপন কৰিব বিচাৰিছো। আমি কম দিনৰ ভিতৰত, কম ঘণ্টাৰ ভিতৰত, আজিৰ ভিতৰত সেই কালপিত কেইটাক চিনাক্ত কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি কিন্তু প্ৰদান কৰিব লাগিব। অন্যথায় কিন্তু ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি দিম, একদম স্পষ্ট।